क'क्राझार जिल्ला सीमान्त चेतना मन्चनि दैदेननायाव गसाइगावनि गुरुपेल्लायाव आगु साख्रि फोरोंथाय बादा सानबानि हाबाफारिजों खुंजानाय भारत भुटान ओनसोलनि 14निफ्राय 23 बोसोर बैसोनि फरायसाफोरा बाहागो लादोंमोन। दि फ्रन्टियार कन्सियासनेस फराम क'क्राझार जिल्लानि आफादगिरि कृष्णरानी ब्रह्मनि बायदिब्ला हिन्जावसाफोरा गुबैयै सीमा ओनसोलफोरनिफ्राय फैबाय थानाय पुलिस मिलिटारि आरो मिलिटारि फर्सआव हाबनो थाखाय साबसिन साखाफारा आरो हिन्जावसाफोरा थारैनो साख्रिजों लोगोसे गावसोरखौ मदद खालामनो हागोन होननानै बुंथियो। सीमान्त चेतना मन्चर भूटान बर्डार 20 किलोमीटर अंतर्गत যিসকল যুৱতী আছে তেওঁলোকক আমি 5 দিনীয়া প্ৰশিক্ষণৰ কাৰণে ইয়াতে আমন্ত্ৰিত কৰি আনিছো। তেওঁলোকৰ বয়সৰ সীমা হৈছে 16 বছৰৰ পৰা 23 বছৰ। এই প্ৰশিক্ষণৰ যোগেদি তেওঁলোকে অৰ্ধসামৰিক সামৰিক সেনাবাহিনী যোগদান কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছো। আৰু এইটো আমাৰ সীমান্ত চেতনা মঞ্চৰ এটা যুৱতীসকলক স্বাৱলম্বন কৰাৰ কাৰণে এইটো আমাৰ এটা প্ৰয়াস। এইটো 5 দিনীয়া আমাৰ মুঠ শিক্ষাৰ্থী সংখ্যা আছে 78। ইয়াত আমাৰ বড়ো, ৰাজবংশী, আদিবাসী, বিহাৰী, নেপালী এওঁলোক বিভিন্ন জনগোষ্ঠীৰ লোকসকলে আহি ইয়াতে ট্ৰেইনিংটো লৈছে। কি হৈছে হিচাপে আমাৰ কোকৰাঝাৰৰ পৰা আহিছে, দুজন আহিছে। ইয়াতে তেওঁলোকক শাৰীৰিক তেওঁলোকৰ সেলফ ডিফেন্সৰ কাৰণে শিকা হৈছে। আমি যুৱতীসকলৰ ইয়াৰ দ্বাৰা আমি বাৰ্তাটো দিব খুজো। আমাৰ এই প্ৰশিক্ষণৰ যোগেদি তেওঁলোকৰ সেনাবাহিনীত যোৱাৰ যিটো ইচ্ছা তেওঁলোকৰ এইটো আগতীয়াকৈ আমি ইয়াতে প্ৰশিক্ষণ লৈছো। ইয়াতে তেওঁলোকৰ কিমান কিলোমিটাৰ দৌৰিব লাগিব, তেওঁলোকৰ শাৰীৰিক ব্যায়াম কেনেকুৱা হ'ব আৰু কিমান ছেকেণ্ডৰ ওপৰত তেওঁলোকে কিমান কিলোমিটাৰ দৌৰিব পাৰে এইবিলাকক আমি অনুশীলন কৰিবলৈ দিছো। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক। যোৱা 17 এপ্ৰিলৰ পৰা আজি 21 এপ্ৰিললৈ 5 দিনীয়া প্ৰি ৰিক্ৰুটমেণ্ট কোচিং কেম্প কোকৰাঝাৰ জিলাৰ সৌজন্যত গৰুখোলা শ্ৰী গুৰুজী গ্ৰাম বিকাশ প্ৰকল্পত অনুষ্ঠিত হৈ আছে। আজি এই প্ৰি ৰিক্ৰুটমেণ্ট কোচিং কেম্পৰ সমাৰোহ। আজিৰ এই সমাৰোহত আমাৰ সীমান্ত চেতনা মঞ্চ অখিল ভাৰতীয় সহ সংযোজক মাননীয় শ্ৰী প্ৰদীপনজী উপস্থিত আছে। গোসাইগাঁৱৰ SDP চিপিল তেওঁ উপস্থিত আছে। আমাৰ জিলা সভাপতি শ্ৰীমতী কৃষ্ণাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী উপস্থিত আছে আৰু আমাৰ ৰিচিপশ্যন সমিতিৰ প্ৰেচিডেণ্ট ৰেণুকা সৰকাৰ বাইদেউ উপস্থিত আছে। আচলতে আমাৰ এই প্ৰি ৰিক্ৰুটমেণ্ট কোচিং কেম্প আমি প্ৰতিটো বৰ্ডাৰ ডিষ্ট্ৰিক্টত ভূটান বৰ্ডাৰ, বাংলাদেশ বৰ্ডাৰ, দুয়োটা বৰ্ডাৰতে আমি প্ৰতি বছৰে আমি কৰি থাকোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যে বৰ্ডাৰত থকা যিখিনি ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, তেওঁলোকৰ বিকাশ সাধনৰ কাৰণে অৰ্থাৎ যাতে অনায়াসে তেওঁলোকে ডিফেন্সত ভাৰতীয় সেনা বা অৰ্ধসেনা বাহিনীত তেওঁলোকে ভৰ্তি হ'ব পাৰে, তাৰ যিখিনি কৌশল লাগে এই কৌশলখিনিৰ কাৰণে আমি এনেকুৱা প্ৰি ৰিক্ৰুটমেণ্ট কোচিং কেম্পৰ আয়োজন কৰি থাকোঁ। আৰু এই ৰিক্ৰুটমেণ্টত আমি আমাৰ ভাৰতীয় সেনা বা অৰ্ধসেনা বাহিনীক আমি আমন্ত্ৰণ কৰোঁ তেওঁলোকে এইখিনি সম্পূৰ্ণ প্ৰশিক্ষণ দিয়াৰ বাবে। আমাৰ এই বৰ্গত অসম APBNৰ 2জন জোৱান ইয়াতে সম্পূৰ্ণ সময় উপস্থিত থাকি আমাৰ শিক্ষাৰ্থীসকলক সম্পূৰ্ণৰূপে কৌশল বিকাশৰ যিখিনি প্ৰশিক্ষণ আছিলে তেওঁলোক 2জনে ইয়াতে সম্পূৰ্ণৰূপে দিলে। আমাৰ এই প্ৰশিক্ষণ বৰ্গত মুঠ 78 গৰাকী যুৱতী অংশগ্ৰহণ কৰিছিলে আৰু সম্পূৰ্ণ আমাৰ যিটো ভূটান বেল্টৰ মানে 0 পইণ্টৰ পৰা 20 কিলোমিটাৰৰ ভিতৰত আমাৰ 5টা ছেক্টৰৰ পৰাই আহিছিলে আৰু বয়সৰ সীমা এনেকুৱা আছিলে যে 16 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰতে আছিল আৰু শিক্ষাগত অৰ্হতা 9ম শ্ৰেণীৰ উত্তীৰ্ণ আছিলে। আমি সীমান্তৱৰ্তী ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা 20 কিলোমিটাৰৰ ভিতৰৰ যিমান গাঁও আছে সেই গাঁৱৰ যুৱতীসকলক আমি ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ। আমাৰ এই প্ৰশিক্ষণত মোক 78জন
ছোৱালীয়ে যুৱতীসকলে পঞ্জীয়ন কৰিছে আৰু প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কাৰণ অসম পুলিচৰ দ্বাৰা আৰু SSBৰ দ্বাৰা আমি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰাইছোঁ। এই প্ৰশিক্ষণৰ দ্বাৰা আমি আশাবাদী তেওঁলোকে যিহেতু ইয়াত বহুতো কষ্ট কৰি আছে আৰম্ভণিৰ পৰাই ৰাতিপুৱা 4টা বজাৰ পৰা ৰাতি 8টা বজালৈকে গোটেই দিনটো তেওঁলোকক আত্মৰক্ষাৰ কৌশলৰ পৰা কেনেকৈ প্ৰস্তুতি চলাব লাগে, পৰীক্ষা কেনেকুৱা হয়, গোটেইখিনি কথা তেওঁলোকক আমি বিতংকে প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। আমি আশাবাদী নিশ্চয় তেওঁলোকে সফলতা প্ৰাপ্ত কৰিব। কি ৰাতিপুৱা PTৰ পৰা আৰম্ভ কৰি যেনেকুৱা দৌৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শাৰীৰিক অনুশীলন, সেল্ফ ডিফেন্সৰ বাবে তেওঁলোকে কেনেকৈ প্ৰস্তুত হ'ব লাগে এইখিনিও তেওঁলোকক আমি এই প্ৰশিক্ষণৰ দ্বাৰা প্ৰস্তুত কৰাইছোঁ। গোসাইগাঁওনিफ्राय दानसोरां बसुमतारीनि रिपोर्ट NBT लाइव।